নামটো জ্যোতিকা কলিতা, তেওঁ মোৰ ভণ্টি হয়। ঘৰ ধেমাজি পাঁচআলি। ঘৰত আপোনাৰ তাই বিউটি পাৰ্লাৰ কোচিং কৰি আছিলে। ঘৰৰ পৰা প্ৰায় ৰাতিপুৱা 10মান বজাত ওলাইছে। 10মান বজাত ওলাই পেলাই পাৰ্লাৰত আহিছে। তাৰপৰা ধৰক আংকালে ধৰক সন্ধিয়া আগে আগে ঘৰ সোমায়গৈ। কালি অকণমান দেৰি হোৱাৰ কাৰণে মই আহিছোঁ। তাৰপৰা ৰাস্তাত চাই আহিছোঁ, পোৱা নাই। তাৰপৰা পাৰ্লাৰত সোমালোহি, কৈছে বোলে আমাৰ ইয়াৰ পৰা 4টা বজাতে ওলাই গৈছে। তাৰপিছত থানাত আমি এখন এজেহাৰ দিলোঁ হেৰুৱাৰ কাৰণে। এজেহাৰখনত আপোনাৰ লাষ্ট ট্ৰেকিং দেখাইছে আপোনাৰ ধেমাজি কানাড়া বেংকৰ ওচৰত। তাৰপৰা আমি গোটেই ৰাতিটো বিচাৰিছোঁ, 10টা বজালৈকে পোৱা নাই। তাৰপৰা ৰাতিপুৱাও আপোনাৰ প্ৰায় 8টামান বজালৈকে আমি জীয়াধল গোটেই ঘূৰি ফুৰিছোঁ, পোৱা নাই। তাৰপৰা লাষ্টত খবৰ পাইছোঁ এনেকৈ গাইনদী হাবি এখনত পৰি থকা অৱস্থাত আছে মৃতদেহ। আমি ৰাতিপুৱা 9টামান বজাত পাইছোঁ। সন্দেহ মানে এতিয়া আমি জেগাবিলাক চাইছোঁ, অকণমান মাৰ্ডাৰ কেছৰ গতে লাগিছে। আৰু আপোনাৰ ডেড বডিটো ধৰক প্ৰায় 20 মিটাৰমানৰ আঁতৰতো ধৰক পূৰা ঢেকীয়া চেকীয়া যিবিলাক হাবি আছে চব মোহাৰি থোৱা আছে। তাৰপৰা তাৰ 20 মিটাৰমানৰ হেৰিয়তহে ডেড বডিটো পৰি আছে। স্কুটিখন লৈ আহিছে ইয়ালৈ। আৰু এইটো ইমান ভিতৰুৱা জেগাত তাইতো কোনোদিন আহি পোৱা নাই এনেকুৱা জেগাত। আমিয়ে বিচুতি খাইছোঁ, ময়ে আহি পোৱা নাই। মই ঘূৰি ফুৰা মানুহ, কিন্তু এনেকুৱা এটা ভিতৰুৱা জেগাত ময়ো আহি পোৱা নাই। পাৰ্লাৰত মই সুধিলোঁ, পাৰ্লাৰত কৈছে তেতিয়া বোলে ফোন কল এটা আহিছে বুলি কৈছে, তাৰপিছত ওলাই গৈছে বুলি কৈছে। ফোনটো এতিয়ালৈকে আমি একো চাব পৰা নাই। ফোনৰ পাছপৰ্টটো আমি জনা নাই। ঘৰৰ লগত যোগাযোগ কৰিলে পাৰিম পাছপৰ্টটো উলিয়াবলৈ। সন্দেহত এতিয়ালৈকে বৰ্তমান কাকো ধৰিব পৰা নাই। ৰহস্যজনক হৈ থাকিলে বস্তু। আৰক্ষী আহ্বান জনাইছোঁ যে উক্ত বিচাৰটো তদন্ত হ'ব লাগে।